हेलो एवरीवन वेलकम जनाइছো মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই খুব ভাল পাব। আজি আপোনালোকক ক'বলৈ লৈছো আকাশী গংগাৰ জন্মৰ কাহিনী। আকাশী গংগা কেনেকৈ জন্ম হৈছিল ককা এজনে খুব ধুনীয়াকৈ ক'ব। তো আহক বলক আমি ককাৰ ওচৰলৈ যাওঁ এতিয়া। মধ্যৰাতি নামানন্দ শ্ৰীমন্ত শংকৰ যেতিয়া পানী আছিল ইয়াতে এজোপা বটবৃক্ষ গছ আছিল। সেই বটবৃক্ষ গছৰ তলতে গুৰুজনে ভকত বহুৱাই লৈ 7 দিন 7 ৰাতি নাম কীৰ্তন কৰিলে পানী পাবৰ কাৰণে। শেষৰ দিনা মধ্যৰাতি ভগৱান সন্তুষ্ট হৈ ওপৰৰ পৰা গংগা নামি সেই বটজোপাৰ তললৈ দবাই দিলে। সেই বটজোপাৰ তললৈ দবাৰ কাৰণে তাৰ নাম হ'ল বটদ্ৰৱা আৰু ওপৰৰ পৰা গংগা পোৱাৰ কাৰণে তাৰ নাম হ'ল আকাশী গংগা। আৰু যেতিয়া শ্ৰীকৃষ্ণই ইয়াত জীয়াইছিল জীয়াওঁতে শ্ৰীকৃষ্ণৰ ধেনুখন এই বটজোপাতে আউজাই থৈছিল। আউজাই দিয়াৰ কাৰণে পুখুৰীটো ধুনীয়াকৈ হ'ল। এইটো 52 বিঘা আছে। আখৈ যে বগা ৱালটো দেখিছে তাৰ সেইটোৰ পৰা আমাৰ 160 বিঘা মাটি আছে থানৰ। এই মাহঁতে চেণ্ট্ৰেল মন্ত্ৰী অমিত শ্বাহ আছিল বৰদোৱাত, তাতে তেওঁ শংকৰদেৱ কলাক্ষেত্ৰ বনাইছে। সেইটো 2 বছৰ লাগিব, 2 বছৰত খুলিব। আৰু এইটো হ'ল নগাঁও জিলাৰ 9 মাইল পশ্চিমে আলিপুখুৰী নামৰ ঠাইত শংকৰদেৱৰ জন্মস্থান। এইটো হ'ল আলিপুখুৰী। যেতিয়া গংগা নামি আহিল তেতিয়াৰ পৰা আলিপুখুৰী নামটো নাইকিয়া হৈ আকাশী গংগা হ'ল।